হাই গাইজ, আজি আবেলিৰ সময়ৰ ভিডিঅ' এইটো আৰু ধুনীয়াকৈ ওলাই কৰি লৈ ক'ৰবালৈ ফুৰিব যাব ওলাইছোঁ এফালে আৰু ধুনীয়াকৈ ফুলবোৰ চাই ফটো এখনো উঠি ল'লোঁ। তাৰপিছত এয়া গাড়ীত বহি গৈ আছোঁ আৰু আবেলি সময়ত ক'ৰবাত ফুৰিব গ'লে এনেও কিবা মনটো ভাল লাগে। এয়া চাওক, ইমান ধুনীয়া ঠাই, ধুনীয়া পথাৰ দেখি কিবা এটা মনটো ভাল লাগি গৈছে। আৰু আনপিনে ফুৰি কৰি ধুনীয়াকৈ ঘৰলৈ যাম এতিয়া। আৰু ঘৰ পালোহি। এয়া আহোঁতে গাহৰি লৈ আহিছোঁ আৰু মাছো লৈ আহিলোঁ। আনফালে গাহৰি বনাবৰ কাৰণে মই পিঁয়াজ ভাজি আছোঁ আৰু গাহৰি দি দিছোঁ তাতে। মাংসখিনি দি দিয়াৰ পিছত এয়া ধুনীয়াকৈ লৰাই আছোঁ অলপ সময় আৰু মছলা ঠিক কৰি থৈ দিছোঁ বাৰু, চব একেলগত মছলা দিম। আৰু এয়া হালধি দি দিছোঁ, নিমখ অকণ দি দিছোঁ জোখমতে। তেল ধুনীয়াকৈ লৰাই পেলাই অলপ টাইম সিজিব দিম। এয়া জিৰা পাউডাৰ, মিট মছলা, গৰম মছলা, আদা নহৰু গোটেইখিনি একেলগত মিহলি কৰি ধুনীয়াকৈ দি দিছোঁ। বিলাহী কাটি থৈছোঁ, বিলাহী দিম। আৰু এয়া ধুনীয়াকৈ চাওকচোন কি ধুনীয়া ৰং হৈছে নহয়। পানী উতলাই ৰাখিছোঁ, অলপ পানী ঢালিম যাতে উতলিব পাৰেহি। এয়া মাছ ভাজি আছোঁ এফালে। মাছ ভাজা হৈ গৈছে, আলু বিলাহী দি বনাম। এয়া বহালোঁ, হৈও গ'লহি। আৰু ল'ৰা বোৱাৰীয়ে বোলে কফি খায়, বোৱাৰীহঁতে। এয়া কফি বনাই আছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই।